আমি এই খিৰিকীখিনিৰ ভিতৰত যাম, আমি এইটো চাইডে যাম, ষ্টেপেৰে আমি ওপৰলৈ উঠি যাম। আচ্ছা, এই অংশটো মাটিৰ ওপৰত 4 মহল আছে আৰু মাটিৰ তলত আছে 3 মহল। সেইকাৰণে ৰাজকাৰেং 7 মহলীয়া বুলি কোৱা হয়। 7 মহলীয়া, অৰ্থাৎ তলাতল ঘৰ 1751 to 69 স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিল। অৰ্থাৎ শিৱসাগৰ অৰ্থাৎ এই ৰাজধানীখনৰ নামেই আছিল ৰংপুৰ। এই ৰংপুৰ ৰাজধানীখন প্ৰতিষ্ঠা কৰিছিল 1696 স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত। সেইকাৰণে ৰুদ্ৰসিংহক আহোম স্বৰ্গদেউসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। এই কাৰণেই কোৱা হয় ৰূপহী পথাৰ অৰ্থাৎ বিহুক এটা ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল, যাৰ চিনস্বৰূপে ৰংঘৰ এতিয়াও আছে। ৰংঘৰৰ বাকৰি বুলি সকলোৱে কয়, ৰংঘৰৰ বাকৰিত বিহু মাৰিছিল বুলি কয়। ৰংঘৰ তলাতল ঘৰৰ কাষতেই আছে ৰংঘৰ। এতিয়া আমি এই তলাতল ঘৰৰ যিটো কাৰেং ৰজা বা ৰাণী য'ত আছিল সেই অংশটো আমি সেই চাবলৈ যাওঁ। অ'কে, তো আমি তালৈকে যাম, চাই থাকিব মোৰ ভিডিঅ'টো। অসমৰ যি আহোম ৰজা কালত যি কনষ্ট্ৰাকশ্যন হৈছিলে, যি নিৰ্মাণ হৈছিলে, আপোনালোকে চাব পাৰে। না চিমেণ্ট আছিলে না কি, এতিয়া ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছিলে ন দাদা? কি 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 ব্যৱহাৰ কৰিছিলে বাৰু? এই হেৰি মাটিমাহ, হাঁহ কণী, বৰা চাউল, শিলিখাৰ কোলা পানী, বেলৰ আঠা, শামুক চূণ, চুৰকি, আচ্ছা, এইবিলাক দি তেওঁলোকে কৰাল বনাইছিল। আচ্ছা, সেই কৰালৰ জৰিয়তে তেওঁলোকে এটা ইটাৰ ওপৰত এটা ইটা যে দিয়া আছে আৰু ইয়াত যিখিনি বস্তু দিয়া আছে মাটিমাহ, হাঁহ কণী, বৰা চাউল, শিলিখাৰ কোলা পানী, বেলৰ আঠা, শামুক চূণ। আচ্ছা, আৰু এই যিটো কনষ্ট্ৰাকশ্যন যিটো শেপ, এইটো ৰিভাইজ বুট উল্টাকে থোৱা নাৱৰ শেপত বনোৱা হৈছে সেই বুলি কোৱা হয়। উল্টাকে থোৱা উল্টাই থোৱা নাৱৰ শেপ। নাও এখন খৰালি লুটিয়াই থলে যিটো শেপ হয়, আকৃতি হয়, সেই একে আকৃতি ধৰণৰ এই কনষ্ট্ৰাকশ্যনটো ৰিজাব পাৰি বা মিলাব পাৰি। আচ্ছা আচ্ছা, ঠিকে, আপুনি ঠিকে কথাটো ক'লে। আপুনি চাব পাৰে এই নাওত যদি লুটিয়াই দিওঁ তেতিয়া সেই শেপত আছে, ইমান ধুনীয়াকৈ চাওকচোন। আজি প্ৰায় 1751 কেইবাশ বছৰৰ আগতে তলাতল ঘৰ নিৰ্মাণ কৰি উলিয়াইছিল। আজিও সগৌৰৱে থিয় হৈ আছে শিৱসাগৰ অৰ্থাৎ জয়সাগৰত। সৰু খিৰিকী আছে, এই সৰু সৰু খিৰিকীবিলাকৰ কাৰণেই পোহৰৰ যিটো উজ্জ্বলতা, আজিও লাইট নিদিয়াকে আন্ধাৰ কোঠাটোৰ ভিতৰত ষ্টেপবিলাক সহজতে ইমান ধুনীয়াকৈ জিলিকি আছে, কিমান এটা ধুনীয়া জিলিকি আছে, সহজে মানুহ ওপৰলৈ উঠি যাব পাৰি। থাকিবই, কাৰণ ৰাণীৰ কাৰেং, ৰাণী আছিল, ৰজাৰ ৰাণী থকা ঘৰ ধুনীয়া হ'বই, হয় নে নহয়? হয় হয়, নিশ্চয়। ঠিক আছে, আমি গৈ থাকোঁ। এইবিলাক খালি আছে, এইবিলাকৰ মূৰ্তি ৰাখিছে আৰু য'ত ভোগ থাকে ত'ত মিঠা তেলৰ চাকি জ্বলাইছে। অৰ্থাৎ ৰাণীগৰাকী পুৰাংগনায়িনী মণিপুৰী আছিল। মণিপুৰৰ ৰজা জয়সিংহ ৰজাৰ জীয়েক পুৰংগনায়িনী স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ বিয়া কৰিব লগা আছিল, য'ত লতা থকা ৰং এখন হৈছিল। অৰ্থাৎ দৃষ্টিয়ে কয় মণিপুৰক বাৰ্মিজসকলে যেতিয়া আক্ৰমণ কৰে, সেই আক্ৰমণৰ পৰা হাত সাৰিবৰ কাৰণে আহোম স্বৰ্গদেউসকলে ইয়াৰ পৰা সৈন্য পঠাইছিল। যিজন বিষয়াই লৈ গৈছিল, তেওঁ ৰাস্তা বা হাবি বন কাটি থাকিব লগা হ'ল, কাৰণ তেওঁ ৰাস্তা হেৰাই গৈছিল। সেই মৰ্মে মণিপুৰত থকা বাৰ্মিজসকল
ভয়তে আঁতৰি গৈছিল বুলি ক'ব পাৰি, কিয়নো যুদ্ধ নকৰাকৈ অৰ্থাৎ আহোম বা অসমীয়া সৈন্যসকল আহিছে বুলি কোৱাৰ লগে লগে মণিপুৰৰ পৰা বাৰ্মিজসকলে আঁতৰি গৈছিল। সেয়েহে মণিপুৰৰ ৰজা জয়সিংহই তেওঁৰ জীয়েক পুৰন্দনয়নী ৰাজস্ব আনিছিল। এইবিলাকেই হৈছে পুৰণি কথা। আমি বৰ্তমান পুৰণি কথা আছোঁ, কিমান যে ধুনীয়া চাওকচোন, সৰু 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 লাভ যিটো মিঠাতেলৰ চাকি জ্বলাই ৰাতি তেওঁ ধুনীয়াকৈ এই ৰাণীৰ পুৰণি কথা এইটোৱে হয় ন? এতিয়া আপোনালোকে ওপৰত চাব পাৰে ইমান ধুনীয়াকৈ কনষ্ট্ৰাকশ্যন কৰিছে, ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে, আৰু কি কি আৰু সবিশেষ জনাব আমাৰ দাদাই। পুৰণা বস্তুৱে কথা কয়, পুৰণা বস্তুৱে ইতিহাস দোহৰাই দিয়ে, পুৰণা বস্তুৱে জাতিটোৰ তেওঁলোকে ট্ৰেডিশ্যনেল পদ্ধতিৰে পুখুৰী খান্দিছিল। তাৰে এটা পদ্ধতি হৈছে পুখুৰীৰ আণ্ডাৰগ্ৰাউণ্ড পানী য'ত ফ'ৰ্চ বেছি সেইটো জানিবৰ কাৰণে তেওঁলোকে ৰাতি মিঠাতেলৰ চাকি জ্বলাইছিল, আৰু সেই চাকিতেই যিটো কভাৰেজ হয়, জলীয় বাষ্প কভাৰেজত তেওঁলোকে গম পাইছিল যে ইয়াত পানীৰ পুং পোৱা যাব আৰু ফ'ৰ্চটো বেছি। সেইডোখৰতে শাল কাঠৰ খুঁটা তেওঁলোকে ব্যৱহাৰ কৰি হাতী দি ঘূৰাই দিছিল, আৰু যাক নাগমাৰি বুলি কোৱা হয়। আৰু সেই ফ'ৰ্চটো পোৱাৰ পাছতেই বাহিৰ ফালৰ পৰা তেওঁলোকে মাটি দি পেলাই যমুনাক ৰাখি তেওঁলোকে পুখুৰী বনাইছিল। সেইকাৰণে শিৱসাগৰ পুখুৰীয়ে হওক, জয়সাগৰ পুখুৰীয়ে হওক, তাত যমুনা দেখিবলৈ পোৱা যায়। আৰু জয়সাগৰ পুখুৰী বুলি কোৱাৰ লগে লগেই জয়মতীৰ স্মৃতিত স্বৰ্গদেউ ৰুদ্ৰসিংহই বনাইছিল, আৰু ৪৭ দিনৰ ভিতৰতে সেই পুখুৰীটো, সেই সুবিশাল ডাঙৰ পুখুৰীটো তেওঁলোকে খন্দুৱাইছিল, পাৰ বন্ধুৱাইছিল। সেয়ে হ'ল পুখুৰীৰ কথা। এতিয়া আমি তলাতল ঘৰৰ যিটো কাৰেং, সেই কাৰেঙৰ দুৱাৰমুখেদি তললৈ নামি আহিছোঁ, য'ত আমি লতা পুৰণৰ কথা ক'লোঁ, য'ত কাৰ্বি আংলঙৰ সেই কথা, অৰ্থাৎ অপেব্য কাৰ্বি আংলঙৰ মাজেদি নামঘৰৰ মাজেদি যাওঁতে বিষয়াসকলে যে ৰাস্তা হেৰাইছিল, হাবি কাটিছিল, যুদ্ধ নকৰাকৈ লতা কাটি থকাৰ কাৰণে ইতিহাসে কয় লতা কটাৰ আজি তাৰেই সাক্ষী কাৰেংঘৰ অৰ্থাৎ তলাতল ঘৰ অৰ্থাৎ আহোম ডাইনেষ্টি। তলাতল ঘৰত যি ৮কোণীয়া মন্দিৰ আছে, ৮কোণীয়া মন্দিৰ, ইয়াৰ বেছটো হৈছে ৮কোণীয়া, আৰু এই মন্দিৰটোৰ ভিতৰত তেওঁলোকে অৰ্থাৎ ৮জন দেৱতাৰ লগত জড়িত হোৱা বুলি বহু ব্যক্তিয়ে মন্তব্য প্ৰকাশ কৰে, অৰ্থাৎ বায়ু, বৰুণ, ইন্দ্ৰ, বহনি, যম, নৈশাক, ঈশান আৰু কুবেৰ। অষ্টদিক্পাল ৮কোণীয়া মন্দিৰ আপোনালোকে চাবলৈ পাব তলাতল ঘৰৰ সংলগ্ন এটা দৌল। এই অংশটো হৈছে বৰ চৰা, অৰ্থাৎ বিচাৰ কৰিবৰ কাৰণে তেওঁলোকে দুটা চৰা পাতি লৈছিল, বৰ চৰা আৰু ডেকা চৰা, আৰু সেইপিনে যিটো অংশ আছে তাক ন্যায় সুধা ফুকন চৰা বুলি কোৱা হয়। এতিয়া হিষ্ট্ৰী, অৰ্থাৎ স্বৰ্গদেউসকলে যেতিয়া ১২২৮ আহিছিল, অসমে হিষ্ট্ৰী পালে, বুৰঞ্জী পালে, তন্নকৈ তেওঁলোকৰ প্ৰতিদিনে যিবিলাক ঘটনা ঘটিছিল, সেই ঘটনাবিলাক ৰজাঘৰীয়া ফালৰ পৰা কোন অংশত লিখিছিল বুলি যদি কোৱা হয়, আমি ঐতিহাসিকভাৱে যদি কওঁ ভিতৰুৱাল ফুকন চৰা, অৰ্থাৎ এই ৰাজকাৰেঙৰ এই বৰ চৰাৰ শেষৰ ফাললৈ যিটো আছে ভিতৰুৱাল ফুকন চৰা, অৰ্থাৎ ভিতৰুৱাল লিখি থৈ গৈছে। আৰু এই যিটো শাল কাঠৰ এইপিনেও ফুটা আৰু এইপিনেও ফুটা, ওপৰত এনেকৈ ঘৰৰ ঘৰ আছিল, আৰু এই বৰ চৰাতেই কবি শেখৰ ভট্টাচাৰ্যই হৰিবংশপদ নামৰ কাব্যখন অৰ্থাৎ তেওঁ লিখিছিল। অৰ্থাৎ স্বৰ্গদেউ ৰাজস্ব সিংহ ৰাজসভাৰ কবি কোন আছিল বুলি যদি কোৱা হয়, কবি শেখৰ ভট্টাচাৰ্য। আমি এতিয়া মাটিমাহ, গুৰ, মেথি দি কেনেকৈ ৰিপেয়াৰিং এতিয়া কৰি আছে বা কৰে, সেই বস্তুখিনি ক'ত থৈছে, কেনেকৈ কৰে, সেই বস্তুখিনিতে আছে, ঠাইতে আছে, আমি সেইখিনি চাওঁ। অৰ্থাৎ যিটো সময়ত মাটিমাহ, হাঁহ কণী, বৰা চাউল
তলাতল দি তেওঁলোকে বনাইছিল সেই একেটা মেথডতে প্ৰায় এতিয়াও বনাই য'ত মাটিমাহৰ পানীৰ কি কাম আছে আমি সেইখিনি চাবলৈ যাম এইবিলাক যে আমি এতিয়া খোজকাঢ়ি আছোঁ এই এতিয়া ৰিচেণ্ট বনাই থৈ গৈছে এইবিলাক মাটিমাহ গুৰ মেথি দি বনাই থৈ গৈছে আৰু এইখিনি কমপ্লিট হৈছে কাৰণে আমি খোজকাঢ়িব পাৰিছোঁ আৰু সেই বস্তুখিনি পলিথিনে যে ঢাকি থৈছে সেইখিনি ভালকৈ শুকোৱা নাই অলপ অলপ স্মেল আহি আছে দেখিছেনে গন্ধ এটা আহি আছে গুৰ গুৰ গোন্ধাই আছে এইপিনে যাম এই বস্তুখিনিতে আছে গুৰ এইখিনি চব মই মাৰিডাল এনেকৈ দি পেলাই পানীটো দাঙি দিছোঁ গুৰটো দাঙি আনিছোঁ ওচৰতে লৈ আহক এতিয়া গম পাব এইখিনি আছে গুৰ গুৰৰ পাছত আছে এইখিনি আছে মেথি এইখিনি আছে মেথি এনেকৈ মেথি গুৰ মেথি ইয়াত আছে মাটিমাহ এইটো মাটিমাহ এনেকৈ গুৰ মেথি মাটিমাহ আৰু চুৰকি আৰু চূণ দি এই সংস্থাপনটো কৰা আছে এতিয়া অলপ অলপ গোন্ধাই আছে আৰু এইখিনিতে দেখিছে এইখিনি লাহেকৈ গোন্ধাই যোৱাৰ পাছত তেওঁলোকে এইখিনি মানুহৰ কাৰণে খোজকাঢ়িব পৰা হ'ব একেটা পদ্ধতি আমি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আমি যিডোখৰত উপস্থিত হৈ আছোঁ সেই অংশটোক টাংকক বুলি কোৱা হয় তলাতল ঘৰৰ সন্মুখ ভাগতে আছে এই ধেনুঘূৰা কৰি যিটো অংশ আছে এই অংশটোক টাংকক বুলি কোৱা হয় আমি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ শিৱসাগৰলৈ আহিব তলাতল ঘৰ চাব আৰু দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে বহু ইনফৰ্মেশ্যন ঐতিহাসিক কথাতে গম পাব নমস্কাৰ